হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ ভালেই। আৰু ভিডিঅ'টো চাই তোমালোকে গম পাইছে ক'ত আহিছোঁ। বৰদোৱালৈ আহিছিলোঁ, মানে মোৰ মামা ঘৰ বৰদোৱাত, আৰু বিহু বুলি মামা ঘৰলৈ আহিছিলোঁ। আহোঁতে ভাবিলোঁ অকণ ওলাই যাওঁ সন্ধিয়া, তাকে আহিলোঁ গংগাপাৰলৈ। গংগাপাৰৰ বোলো চাৰিকাষটো ঘূৰোঁ, আৰু আবেলি হৈছিল যিহেতু বৰ ধুনীয়া লাগিছিল, আৰু ঠাণ্ডা দিনো খোজকাঢ়ি খুব ভালেই লাগে ৰ'দত, সেইবাবে ঘূৰিলোঁ। আৰু আপোনালোকৰো আগবঢ়াইছোঁ কেনেকুৱা লাগিছে ক'ব, আৰু আপোনালোক আহেনে এনেকৈ মানে ইয়ালৈ আহিছে যদি এনেকৈ ঘূৰিছেনে জনাবচোন, খুব ভাল লাগে। আৰু আপোনাক আহিব যোন ঘূৰা নাই, খুব ধুনীয়া হয়। আৰু এনেকৈ থানত সোমোৱা নহ'লে, যিহেতু আমি চাদৰ মেখেলা পিন্ধি যোৱা নাছিলোঁ, আৰু চাদৰ মেখেলা পিন্ধি নগ'লে সোমাবলৈ নিদিয়ে, সেইবাবে নগ'লোঁ। আৰু বেলেগ এদিন আহিম, তেতিয়া আপোনালোকক ভালকৈ থানখন দেখুৱাম। আৰু হয়তো বহুত আহিছে, আৰু যিহেতু আমাৰ নগাঁৱতে আছে নহয় জানো, সেইবাবে। আৰু আজিৰ ভিডিঅ'টো অকণ খিচিৰি মিচিৰি হ'ব, মানে এইটো ভিডিঅ' এইখিনিতে শেষ কৰি মই বেলেগ এদিনৰ ভিডিঅ' দেখুৱাম আপোনালোকক। মানে ভিডিঅ'টো কৰি থোৱা বহুত দিনেই হৈ গ'ল, কিন্তু এডিট কৰা এলাহতে মানে থাকিয়ে গৈছিলে। তাকে আই হোপ আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। আৰু যিহেতু পিকনিক ছিজন চলি আছে, সেইবাবে বহুত মানুহো হৈছে দেখিছে, আৰু সেয়া দোকানো আছে ওচৰত, আৰু ইয়াত মেলা হয়, সকলোৱে জানে দৌল উৎসৱ হয়। তো আপোনালোক আহিব, এইবাৰ মাৰ্চত হ'ব, আৰু ময়ো আহিলে ভিডিঅ' কৰি আপোনালোকক দেখুৱাম, যিহেতু আমাৰ ঘৰ আহিমেই। আৰু সেয়ে আপোনালোকক অকণ পৰিৱেশটো দেখুৱাই দিলোঁ। আৰু ইয়াৰ পিছৰ ক্লিপটো হৈছে, মানে মই অলপ ঘূৰিয়ে ফুৰোঁ, মই ঘূৰি ফুৰি খুব ভালেই পাওঁ, সেইবাবে মোৰ ভিডিঅ'বিলাক ঘৰুৱা ভিডিঅ' নহয়, এনেকৈ ফুৰি কৰি থকা ভিডিঅ'ই হয়। সেইটো কাৰণে মই ভাবোঁ আপোনালোকে চাই ভাল পাব, এনেও ফুৰি থকা ভিডিঅ' সকলোৱে ভালেই পায় নহয় জানো, সেইবাবে। আৰু এইটো ক্লিপ হৈছে অন্য এদিনৰ, আৰু মই কৈছোঁৱে প্ৰথমতে আপোনালোকক মোৰ আজি ভিডিঅ'টো খিচিৰি মিচিৰি হ'ব, মানে অ'ত আধা ত'ত আধা হ'ব, আৰু তো সেনেকুৱাই। আৰু এয়া দেখি গম পাইছে, এই বিয়া চাগে নহয় জানো, হয় বিয়া, আমাৰ জেঠাই ল'ৰাটোৰ বিয়া। তাকে মই গৈছিলোঁ, মানে খবৰ এটা ল'বলৈ গৈছিলোঁ। আৰু যিহেতু বিয়া ঘৰ বুলি ক'লে উদুলি মুদুলি হয় ন, মানুহ দুনুহ অহা যোৱা কৰিয়ে থাকে, আৰু খুব ভালো লাগে। তো সেয়ে, আৰু বিয়াৰ ভিডিঅ'বিলাকো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম, আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আৰু এয়া পিছফালে গৈ আছোঁ, মাহঁতে পিছফালে কাম বন কৰি আছে, তাকে ময়ো গৈ পেলাই অকণ ভিডিঅ' এটা কৰি থৈ দিছোঁ। পিছত স্মৃতি যাব, ৰখি যাব, ভাল লাগিব নহয় জানো। আৰু ইয়াৰ পিছফালেও পেণ্ডেল দিব, পিছফালে খোৱাখিনি হ'ব, আৰু পেণ্ডেল দিলে আপোনালোকক পেণ্ডেলটোও দেখুৱাম ধুনীয়াকৈ ভিডিঅ' কৰি। আৰু সেয়া মই আহিলোঁ আগফালে, জেঠাই ক'লে কমলা খাগে, তাকে আগফালে ৰ'দতে বহি কমলা খাই ভাল পাওঁ ন, আৰু বিহু ভিডিঅ'টো দেখুৱাইছিলে কমলা বা টেঙা বস্তু এনেকৈ মিলি যদি খালেহে ভাল লাগে। কিন্তু ইয়াত কোনো নায়েই, আৰু দাদাহঁতো অকল বিয়া কামত ব্যস্ত আছে, সকলো ইফালে সিফালে যোৱা, আৰু জেঠাইহঁতো পিছফালে কাম কৰি আছে, সেইবাবে অকলে খাইছোঁ। আৰু অকলে খালোঁ যে মোৰ ইমান লেজি জানেনে, লেজি নহয় মানে মোক খাওঁতে এলাহ লাগে, কথাত সেইটো। মোক মানে কাম কৰি এলাহ লাগে, মোক কাম কৰি এলাহ নালাগে, মোক খাই পেলাইহে এলাহ লাগে। মোৰ ভাত খাওঁতেও মানে হাত ভৰি বিষাই যে, বহি বহি খোৱাটোৱে মোৰ টান কথা। সেয়া আৰু ইমান সময়তে স্পীডত দিছোঁ কাৰণেহে স্পীড হৈছে, কিন্তু বহুত লেধিয়াই খাই আছিলোঁ মই। সেয়া, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আহি পেলাই মানে কমলা খাই পেলাই আহি কাপোৰকেইখিনি লৈ আহিলোঁ, যিহেতু শুকাইছিলে, তাকে জেঠাই কামত লাগি আছিল, সেইবাবে মই কাপোৰখিনি আনি ধুনীয়াকৈ জাপি দিছোঁ। আৰু জাপি কৰি পেলাই ধুনীয়াকৈ আপোনালোকক দেখুৱাম। জেঠাইহঁতে ভাত বনাই আছে, আৰু আমাৰ জেঠাই খুব ধুনীয়া বনায়, আৰু আমাৰ দৰায়ো ধুনীয়া খুব বনায়। দৰাই মাংস বনাব, মানে আমাৰ দাদাই, তো আপোনালোককো দেখুৱাম। আৰু এতিয়া মাংসখিনি মেৰিনেট কৰি থোৱা হৈছে, আপোনালোকক দেখুৱাম। তাকে মানে দাদাই যিহেতু বনাব বুলি গম পাইছোঁ, সেইকাৰণে ধুমা কামখিনি শেষ কৰি মই পিছফাললৈ গৈছিলোঁ। আৰু এইটো ড্ৰয়িং ৰুম আছিলে, তাকে মই ভাবিছোঁ ইয়াত আছে নেকি, ইয়াত নাই, এনেকৈ চালোঁ। এইটো ডাইনিং ৰুম, ইয়াতো আছে নেকি চালোঁ, ইয়াতো নাই, মানে পিছফালে আছে, চব পিছফালে। আপোনালোকক দেখুৱাম, মেৰিনেট কৰি থৈছে যে, আৰু বনালেও চাগে মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। এয়া দেখিছেনে, মেৰিনেট কৰি থৈছে, আৰু খুব ধুনীয়া বনায় দাদাই মাংস। আৰু এয়া মাহঁতে পিছফালে কাম কৰি আছে দেখিছে, তাকে মই জেঠাই ওচৰলৈ আহিলোঁ। এয়া জেঠাই ভাজি বনাই আছে, আৰু এয়া দাদাই বনাই আছে মাংস, আৰু খুব ধুনীয়া বনায়, আৰু ধুনীয়া গোন্ধ আহি আছিলে। আৰু তাৰপিছত আপোনালোককো দেখুৱাই দিলোঁ, যিহেতু কৈছোৱে বনাব বুলি। আৰু ভিতৰত নবনালে, মানে বাহিৰতে বনালে, আৰু জেঠাইও বাহিৰতে বনাই আছিল নহয়, জুইটো ভাল হৈ থকা দেখি ভাবিলে, ক'লে যে জুইতে বনাওঁ। আৰু সেয়া তাকে খালোঁ ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে। আপোনালোকক থালিখন দেখুৱাম বাৰু। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই। আৰু পিছত বিয়া ভিডিঅ' আহি আছে ধুনীয়া ধুনীয়া, আপোনালোকে চাব আৰু মোক মৰম দিব। বাই বাই।